এভৰিৱান দিয়া এছামিছ ৰেচিপি চেনেলটোলৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি মই চিকেনৰ ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটো বিৰাটেই টেষ্টি হয়। আপোনালোকে বনাই খাই চাব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। আহকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই ইয়াতে এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু লৈছোঁ এটা নহৰু এনেদৰে চেলাই লৈছোঁ আৰু আদা লৈছোঁ এটুকুৰ অকণমান ডাঙৰ হ'ব এনেদৰে কাটি লৈছোঁ আৰু এটা লৈছোঁ লগতে জলকীয়া। মই জলকীয়াৰ পৰিমাণটো একেবাৰে কমাই দিছোঁ। আপোনালোকে যদি জ্বলা খায় তাতে ইয়াতে একেলগে দি দিব পাৰে। এতিয়া মই এইখিনি এটা পেষ্ট বনাই ল'ম। এইখিনি মোৰ পেষ্ট বনোৱা হৈ গৈছে। মই একেবাৰে মিহিকৈ পিছা নাই, আপোনালোকে দেখিব পাৰিছেনে? মই এইখিনিতে থৈছোঁ। আপোনালোকে যদি বিচাৰে একেবাৰে মিহিকৈ পেষ্ট এটা বনাই ল'ব পাৰে। ইয়াত মই লৈছোঁ এইখিনি মোৰ চিকেন, এইখিনি চিকেন 500 গ্ৰাম আছে। আপোনালোকে মানুহ অনুযায়ী চিকেনখিনি লৈ ল'ব। আৰু লগতে লৈছোঁ অকণমান মই দৈ দিম, আজি দৈ দি বনাম। এইখিনি অকণমান এই দৈ লৈছোঁ মই আৰু এটা লৈছোঁ বিলাহী, দুটা ডাঙৰ চাইজৰ আলু, এটা পিঁয়াজ এনেদৰে ডাঙৰ চাইজৰ আৰু মছলা মই আজি খুব কমকৈ দিম। এইটো লৈছোঁ আপোনাৰ চিকেন মছলা আৰু এইটো লৈছোঁ জিৰা ধনিয়াৰ গুড়ি 1/2 টিস্পুন। এতিয়া ইনগ্ৰিডিয়েণ্টছখিনি মই ভিডিঅ'টোৰ লগত একেলগে দেখাই গৈ আছোঁ, আপোনালোকে চাই যাওক। এতিয়া মই কেৰাহী এখন পাতি তাতে মই মিঠাতেল অলপমান দি দিছোঁ। আপোনালোকে যি তেল ঘৰত খায় সেই তেলে ব্যৱহাৰ কৰিব পাৰে। যদি অলিভ অইল খায় সেই অলিভ অইল তেলো দি দিব পাৰে। এতিয়া মই তেলখিনি ভালকৈ গৰম কৰিম। এতিয়া মোৰ তেলখিনি ভালকৈ গৰম হৈ গৈছে। ইয়াতে মই এতিয়া কাটি এনেদৰে আপোনালোকে কাটি দিব। পিঁয়াজটো দি দিছোঁ আৰু পিঁয়াজখিনি মই অকণমান ৰঙচুৱা পৰাকৈ ভাজি দিম। পিঁয়াজখিনি চফ্টটো হ'ব আৰু ৰঙাও পৰিব। তেতিয়ালৈকে সিমানখিনিলৈকে মই পিঁয়াজখিনি ভাজি ল'ম। মোৰ পিঁয়াজখিনি দেখিছেনে অকণমান চফ্ট হৈছে আৰু অকণমান গোল্ডেন ব্ৰাউন হৈছে। এতিয়া মই ইয়াতে এইখিনিতে আপোনাৰ যিখিনি পেষ্ট বনাই লৈছিলোঁ পিঁয়াজ, আদা, নহৰু, জলকীয়া সেইখিনি একেলগে ইয়াতে দি দিছোঁ। দি মই এতিয়া এইখিনি অকণমান আদা নহৰু গোন্ধটো আৰু পিঁয়াজখিনি অকণমান গোন্ধটো যোৱালৈকে ভাজি ল'ম। প্ৰায় 1 মিনিটমান সময় মই এনেদৰে ধুনীয়াকৈ ভাজি ল'ম। এই দেখিছেনে 1 মিনিটমান ভজা হোৱাৰ পিছত এই তেলখিনিয়ে মছলাখিনি এৰিব ধৰিছে। ইমানখিনিমান ভাজিলে হ'ব, তেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো গুচি যাব। এতিয়া মই ইয়াতে চিকেনখিনি দি দিছোঁ। মোৰ গেছৰ ফ্লেমটো মিডিয়াম টাইপত আছে। এতিয়া মই এইখিনি চিকেনখিনিৰ সৈতে ধুনীয়াকৈ এবাৰ মই লৰাই দিছোঁ। লৰাই দি ভালকৈ ভাজি ল'ম। মই এইখিনি অকণমান লৰাই দিয়াৰ পিছত ইয়াতে মই দি দিছোঁ 1/2 টিস্পুন হালধিৰ গুড়ি। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিছোঁ। আপোনালোকে নিমখটো চাই ল'ব। মই নিমখটো সোৱাদ অনুযায়ী দিছোঁ। আৰু লগতে দিছোঁ চিকেন মছলা 1 টিস্পুন, 1/2 টিস্পুন জিৰা আৰু ধনিয়াৰ গুড়ি লৈছিলোঁ, মই সেইখিনি দিছোঁ। দি এতিয়া মই এইখিনি ধুনীয়াকৈ এবাৰ লৰাই দিম। ভাজি থাকোঁতে আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। আৰু যদি ভাবিছে যে অকণমান মছলাখিনি তলত লাগি গৈছে, অকণমান জাষ্ট পানী আপোনালোকে এনেদৰে ছিটিয়াই দি এইখিনি ভালকৈ 1-2 মিনিটমানৰ কাৰণে ভাজি ল'ব। মই এতিয়া এইখিনি 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। মই এইখিনি এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। ল' কৰি কেনে এতিয়া ঢাকোনখন লগাই মই 2 মিনিটমানৰ কাৰণে এনেদৰে ভাজি ল'ম আৰু মাজতে এবাৰ লৰাই দিম। এতিয়া মই ঢাকোনখন গুচাই 2 মিনিটমানৰ পিছত চাইছোঁ। এই দেখিছেনে চিকেনখিনিতে অকণমান তেলো ওলাইছে। মই এতিয়া কাটি ৰখা আলু দুটা দি দিছোঁ। এনেদৰে মই কাটি লৈছিলোঁ অকণমান ডাঙৰ চাইজত। আপোনালোকে যেনেদৰে দিয়ে সেই হিচাপত দিব পাৰে। আৰু লগতে দিছোঁ বিলাহীটো, যোনটো বিলাহী মই হেৰি কৰিছিলোঁ এনেদৰে কাটি লৈছোঁ। অলপ সৰুকৈ আপোনালোকে এনেদৰে কাটি দি দিব। এতিয়া মই এইখিনি ধুনীয়াকৈ এবাৰ লৰাই দিম। চিকেনখিনি মই ধুনীয়াকৈ এবাৰ লৰাই দিলোঁ। এইখিনিতে মই এতিয়া 1/2 টিস্পুন চেনি লৈছিলোঁ, সেইখিনিও দি দিছোঁ যাতে মছলাখিনি ধুনীয়া এটা বেলেঞ্চ বনি থাকে। তাৰ কাৰণে মই 1/2 টিস্পুন চেনি দিছোঁ।
এতিয়া এইখিনি মই গেছৰ ফ্লেমটো আকৌ ল' কৰি আপোনাৰ 3 মিনিটমানৰ কাৰণে এনেদৰে ভাজি ল'ম। মই এতিয়া ঢাকোনখন লগাই দিছোঁ, লগাই দি 3 মিনিটমানৰ কাৰণে মই ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ আৰু মাজতে এবাৰ দুবাৰ লৰাই দিম। মই এইখিনি 2 মিনিটমান ভাজিলোঁ। এতিয়া অকণমান চেক কৰি চাই লৈছোঁ। এই চিকেনখিনিৰ পৰা দেখিছেনে পানী এৰিছে। আৰু মই 2 মিনিটমান গেছটো মিডিয়াম ফ্লেমত কৰি এনেদৰে আৰু দুবাৰমান ভাজি ল'ম। যিহেতুকে চিকেনখিনিৰ পৰা পানী ওলাই আছে সেইকাৰণে মছলাখিনিৰ সৈতে আৰু 2 মিনিটমান ভাজি ল'ম। মই ঢাকোনখন বন্ধ কৰি গেছটো মিডিয়াম ফ্লেমত কৰি। এতিয়া মই এইখিনি একবাৰমান চেক কৰি চাই লৈছোঁ। মোৰ 2 মিনিটমান ভজা হৈ গৈছে। এতিয়া আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব, কাৰণ কিয় ইয়াতে আমি এতিয়া এড কৰিম দৈ। মই দৈ আজি বেছি দিয়া নাই, 1 টিস্পুনে দিছোঁ। আপোনালোকে দিব পাৰে 2 চামুচমান দিব পাৰে। যদি মাংসৰ পৰিমাণটো বেছি হয় 2-3 চামুচমান দি দিব। মই ইয়াতে 1 টিস্পুন আৰু হাফ টিস্পুনমান দি দিছোঁ। দি এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, নহ'লে এই দৈখিনি ফাটি যাব। দি এতিয়া এইখিনি মই এবাৰমান লৰাই দিম, কাৰণ কিয় যদি আপোনালোকে গেছৰ ফ্লেমটো হাই কৰি ৰাখে তেতিয়াহ'লে দৈখিনি ফাটি যায়। এতিয়া মই এইখিনি এনেদৰে ভাজি আকৌ 2 মিনিটমানৰ কাৰণে মই মিডিয়াম ফ্লেমত কৰি মাংসখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকৰ যদি দৈখিনি বেছি টেঙা নহয় তেতিয়াহ'লে আপোনালোকে 3 টেবুল স্পুন দি দিব। মোৰ দৈখিনি অকণমান টেঙা আছিল, সেইকাৰণে মই 1 টিস্পুন আৰু হাফ দি দিছোঁ। সেই গতিকে মই বেছিকৈ নিদিলোঁ। আপোনালোকৰ যদি দৈখিনি টেঙা নহয় তেতিয়াহ'লে 3 টেবুল স্পুন দি দিব, তেতিয়া ধুনীয়া হ'ব খাবলৈ। চিকেনখিনি এবাৰ চাই ল'ম। মই এইখিনিতে চিকেনখিনিৰ পৰা নিমখটো ঠিকে হৈছেনে নাই অকণমান চাই লৈছোঁ। মোৰ নিমখটো অকণমান কমিছে, সেইকাৰণে মই আৰু অকণমান নিমখ দি দিছোঁ। আপোনালোকে এইখিনিতে নিমখখিনি চাই ল'ব। নিমখটো যদি কমা যেন পায় অকণমান দি দিব। এতিয়া ইয়াতে মই 1 কাপ গৰম পানী দি কেনে চিকেনখিনি হাই ফ্লেমত মই আৰু এবাৰ ভালদৰে বনাই ল'ম। 1 কাপ গৰম পানী দিলোঁ। আপোনালোকে যদি গ্ৰেভি ৰাখিব খোজে তেতিয়াহ'লে দিব পাৰে। মই এইখিনি আজি গ্ৰেভি টাইপত নবনাওঁ, সেইকাৰণে মই 1 কাপকে পানী দিছোঁ। দি এতিয়া মই হাই ফ্লেমত এইখিনি পানীখিনি শুকোৱালৈকে বনাই ল'ম। মই চিকেনখিনি অকণমান চাই লৈছোঁ, অকণমান পানী আছে। এইখিনি মই পানীখিনি কমপ্লিট শুকোৱালৈকে এনেদৰে বনাই ল'ম। আপোনালোকে যদি গ্ৰেভি ৰাখিব খোজে এইখিনিতে বন্ধ কৰি দিব পাৰে, কিন্তু মই গ্ৰেভি ৰাখিব খোজা নাই, অকণমান ড্ৰাই কৰিব খুজিছোঁ। সেইকাৰণে মই এবাৰমান লৰাই এনেদৰে থৈ দিছোঁ আৰু ঢাকোনখন বন্ধ কৰি অকণমান ড্ৰাই কৰি ল'ম। এইখিনি মই চাই লৈছোঁ, মোৰ পানীখিনি শুকাই গৈছে। এতিয়া মই ধনিয়া পাত এমুঠি কাটি লৈছিলোঁ। আপোনাৰ ওচৰত যদি ধনিয়া পাত আছে এনেদৰে এড কৰি দি দিব পাৰে, আৰু নাথাকিলেও কোনো কথা নাই, এইটো অপশ্যনেল বুলিয়ে ক'ব পাৰি। আপোনালোকৰ ওচৰত আছে যদি এনেই গোন্ধটো দিলে ভাল লাগে, সেইকাৰণে আছে যদি ওচৰত দি দিব। এতিয়া মোৰ চিকেনখিনি কমপ্লিট ৰেডি হৈ গ'ল। এইখিনিতে আপোনালোকে চাই ল'ব যদি আলুখিনি ধুনীয়াকৈ সিজিছে, চিকেন এইটোতো চাই ল'ব এনেদৰে ভাঙি। যদি সিজিছে তেতিয়াহ'লে আপোনাৰ চিকেনখিনি কমপ্লিট ৰেডি হ'ব। মই এইখিনিতে এনেদৰে থলোঁ। এতিয়া মোৰ চিকেন ৰেচিপিটো কমপ্লিট হৈ গ'ল। আপোনালোকে এনেদৰে বনাব আৰু ৰেচিপিটো বনাই ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। চিকেনৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। দেখিছেনে মোৰ চিকেনৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। এতিয়া এই ৰেচিপিটো আপোনালোকে ৰুটি, নান, পোলাও, ভাত আদি সকলোৰে লগত খাব পাৰে। আৰু যদিহে ৰেচিপিটো মোৰ চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কেনে পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব। বিৰাটেই টেষ্টি ৰেচিপি হয়, আপোনালোকে বনাই খাই চাব এনেদৰে।